আম টেঙা জোল খাবলৈ ইমান সোৱাদ ডিচেণ্ট্ৰি হলে মৰিলো কিন্তু 20টা জলকীয়া ঝোল একেলগত দিছো সকলোকে স্বাগতম জনালো আজি অন্য ভিডিঅ'লৈ আজি ভিডিঅ'ৰ মাজলৈ আহিলো বাৰীৰ পৰা আৰু বাৰীৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছো এফালে মোক খোলালীজনে একদম বাঁহ হাতৰ ফুমুঠি মাৰিবি নেকি আৰু সকলোকে স্বাগতম জনাইছো আৰু বাঁহ হাতে লদি মাৰিছে আম হৰিলে না বাছ আম গছত আমেই নাই এইটো ক'ৰবাত নসৰিব যিহেতু এবাৰ আম নাই যেতিয়া বৰষুণো নাই সেই হেতুকে মানে তথাপিও গ্ৰীষ্মকালত মানে আম খোৱা মজাই বেলেগ সেই হেতুকে মই ক'লো কি এনেকৈ ধান জলকীয়া আছে আৰু কিবা কিবি আগ্ৰহ বসতে আজি তামাম আম খাবলৈ দিলোঁ আমাৰ ককৈ মইনা এই পিনি তিতি তাতা আম খাবি নাই এটাও সৰিব পৰা নাই আম এতিয়ালৈকে সি এটাই বোলে আম নোহোৱা দেখি মানে আম নাখাঙে গৈছে তো এইটো দিব টুকুলু 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 টুক তুমি আম খাবা মানে আচ্ছা কোনটি গ'ল এটাও আম নাই শেষ যিয়ে নহয় গাইছ এতিয়াতো ময়ে নিজে পাৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব চলো শুই আছে চাগে নিমখ পুৰা লগাই দিলোঁ নিমখ লোৱাৰ পিছত এতিয়া কপালৰ ঘামটো মই পৰি আছে হা আধা ঘণ্টা 45 মিনিটৰ পিছত ঠিক আছে বগুড়া লৈ যাবি ঠিক আছে চলো অভি আম খানে কা শুরু कर देता है নো খাওঁতে মানে জিভা পানী টপ 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 পৰিছে কিন্তু ঝাল যে কিমান আছে ক'ব পৰা নাই এও আকৌ ডাব ডুব ডুব ডুবকা বঢ়াইছে আৰু কেনেকুৱা লাগিছে কপালৰ ঘাম মাটিত পৰি গৈছে নেকি পুৰা লাল হৈছে কিন্তু দেই চাবলৈ পুৰা লাল অ' মাই গড বাছলৈ মদ খাই ইয়াক খাই দিব লাগিলে হেংগিং খতম পেট পুৰিব গ'লা আৰু গাইছ আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকে কেনেকৈ আম টেঙা খায় এই গ্ৰীষ্মকালীনত আমি পুৰা ফমঠি মাৰি দাহে ঘপিয়াই দিছোঁ থাপ থাপ টুকে মজা হৈছে মজা তোক কেনেকুৱা লাগিছে ছিজনত খোৱা বস্তুৱেই হয় বছৰেকৰ বাবে প্ৰতিটো মাহত প্ৰতিটো গ্ৰীষ্মকালীন গ্ৰীষ্ম হিচাপে খাবলৈ ঠাণ্ডাকালীন ঠাণ্ডা হিচাপে খাবলৈ মানে শাক পাচলিৰ পৰা ধৰি বিভিন্ন যি মানে বস্তু আছে মানে সকলোবোৰ খাব লাগে এইবোৰ স্বাস্থ্যৰ কাৰণে একো হানিকাৰক নহয় জোলখিনি এটা কিহৰ লগত খাবলৈ ভাল হ'ব এইটো চিন্তা ফুচকা লগত বেয়া নহয় এনেকৈ খাই দিম জোলটো নোপোৱাই নোপোৱাই লাষ্টৰ মজা ঝোল ফুল বাচি আছে জিভা অকৰা ওলাই কিবা কিবা ধৰ লাগিছে মজা ধৰ লাষ্ট এণ্ডিং ফিনিচিং আম টেঙা জোল খাবলৈ ইমান সোৱাদ ডিচেণ্ট্ৰি হলে মৰিলো কিন্তু 20টা জলকীয়া ঝোল একেলগত দিছো অৱস্থা যদি কাহিল হয় মোক মাইকে খাব কিন্তু দোকানৰ পৰা আছে নেকি
আম পাতৰ কেঁচা আলি তোৰে বাটে মোৰে আলি ফাইনেলি গাইছ আম খাই শেষ কিন্তু কপালৰ ঘাম মূৰত পৰি গ'ল লেভেল ইজ ফিনিচিং ভিতৰলৈকে লালা লুলু কৰিছে উপায় নাই গম পাইছোঁ কিছু